ইজৰাইলৰ বিজ্ঞানীসকলে এটা আচৰিত ধৰণৰ গৱেষণা কৰিছে, যাৰ ফলত আপুনি সদায় ডেকা হৈ থাকিব। আপোনাৰ বয়স বঢ়া বন্ধ হৈ যাব। ৭৫ বছৰ বয়সতো আপুনি ২৫ বছৰীয়া ডেকা মানুহৰ নিচিনা শৰীৰ লাভ কৰিব। এই গৱেষণা বা ৰিচাৰ্চটোত ৭৪ বছৰতকৈ বেছি বয়সৰ ৩৫ জন লোকক লোৱা হৈছিলে। এই ৩৫ জন ব্যক্তিক সপ্তাহত ৫ দিন ৯০ মিনিটৰ কাৰণে সম্পূৰ্ণ বিশুদ্ধ অক্সিজেন যোগান ধৰা হৈছিল। তেওঁলোকক এটা প্ৰেছাৰাইজড অক্সিজেন চেম্বাৰলৈ পঠিওৱা হৈছিলে। এই গৱেষণাটো ৩ মাহৰ কাৰণে কৰা হৈছিলে। ৩ মাহৰ পিছত লাভ কৰা ৰিজাল্টটোৱে বিজ্ঞানীসকলক আচৰিত কৰি তুলিছিল। বিজ্ঞানীসকলে লক্ষ্য কৰিছিল যে সেই ৩৫ জন লোকৰ বয়স বঢ়া বন্ধ হৈ গৈছিলে। বিজ্ঞানীসকলে কৈছিল যে বিশুদ্ধ অক্সিজেন সেৱন কৰাৰ বাবে সেই ব্যক্তিসকলৰ দেহত কিছুমান সুস্থ কোষ বা চেল গঠন হৈছিল আৰু তেওঁলোকৰ শৰীৰটো ২৫ বছৰীয়া লোকৰ দৰে কৰি তুলিছিলে। আচৰিত নহয়নে? আপোনালোকে বাৰু পুনৰ ডেকা হ'ব বিচাৰে নেকি? এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।